সম্প্ৰতি অসমত বহুল চৰ্চিত বিষয়টো হৈছে বাল্য বিবাহ। অসম চৰকাৰৰ কঠোৰতম পদক্ষেপ, যিসকলে বাল্য বিবাহ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা লোৱাৰ কাৰণে অসম চৰকাৰ সম্প্ৰতি যথেষ্টখিনি সষ্টম হৈছে আৰু ইতিমধ্যে বহু সংখ্যক লোকক বাল্য বিবাহ কৰাৰ অপৰাধত গ্ৰেপ্তাৰো কৰা হৈছে আৰু এই সন্দৰ্ভত সমগ্ৰ অসমতে প্ৰত্যেকটো জিলাত প্ৰত্যেকটো থানাত FIR হোৱা আমি গম পাইছোঁ। এতিয়া সৰ্বত্ৰ এটাই আলোচনা হৈছে যে সঁচাকৈয়ে চৰকাৰে এই যি পদক্ষেপ লৈছে বাল্য বিবাহৰ বিৰুদ্ধে বা যি আইনী ব্যৱস্থা চৰকাৰে আৰম্ভ কৰিছে এয়া সঁচাকৈ আইনৰ গণ্ডিৰ ভিতৰত হৈছে নে নাই বা কিবা চৰকাৰৰ একপক্ষীয় সিদ্ধান্ত নেকি। আজি আমি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে সঁচাকৈয়ে চৰকাৰী পক্ষই যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া আইনৰ গণ্ডিৰ ভিতৰত হয়নে নহয়, বা চৰকাৰে লোৱা পদক্ষেপসমূহ যিদৰে বাল্য বিবাহ সম্পাদন কৰাৰ অভিযোগত বহু স্বামীক গ্ৰেপ্তাৰ কৰিছে সেয়া আইনগতভাৱে গ্ৰহণযোগ্য হয় নে নহয়, নে চৰকাৰে কিবা একপক্ষীয় সিদ্ধান্ত লৈ পেলাই সাধাৰণ জনতাৰ ওপৰত এয়া এক কঠোৰ হাৰাশাস্তি জাপি দিছে। বাল্য বিবাহ সম্পৰ্কত ভাৰতবৰ্ষত কি আইন আছে আমি সেই বিষয়ে আলোচনা কৰিম আৰু লগতে আমি চেষ্টা কৰিম আপোনালোকক জনাবৰ কাৰণে যে সঁচাকৈয়ে চৰকাৰৰ এই পদক্ষেপ আইনৰ দৃষ্টিৰে গ্ৰহণযোগ্য হয় নে নহয় অথবা মানুহৰ মৌলিক অধিকাৰক খৰ্ব কৰিছে নেকি সেই বিষয়ে আমি আপোনালোকৰ সৈতে আলোচনা কৰাৰ চেষ্টা কৰিম। আশা কৰোঁ এই ভিডিঅ'টো আজিৰ সময়ৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ যথেষ্টখিনি জানিবলগীয়া ভিডিঅ' হ'ব, গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাব আৰু লগতে যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক দিব আৰু শ্বেয়াৰো কৰিব, কাৰণ বহুজনেই এই বিষয়টো আজিৰ দিনত জনাটো প্ৰয়োজনীয়। আপুনি যদি চেনেলটোত নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, কাৰণ আমি লগুৰু আছামে আমি আইনৰ টিপছ সম্বলিত ভিডিঅ' নিয়মিতভাৱে আমি আমাৰ চেনেলত প্ৰস্তুত কৰাৰ চেষ্টা কৰিছোঁ। আহক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আমি আগবাঢ়ি যাওঁ। মই বিকেকৰ এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে লগুৰু আছাম, অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ। বাল্য বিবাহ সম্পৰ্কত সম্প্ৰতি আমাৰ অসমত মূলতঃ দুখন আইনৰ বিষয়ে অত্যন্ত আলোচনা হৈছে। প্ৰথমখন আইন হৈছে প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006 আৰু দ্বিতীয়খন হৈছে প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ এক্ট 2012, যিটো সাধাৰণতে আমি POCSO এক্ট বুলি পেলাই জানো। প্ৰথমতে আমি প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006 এই আইনখনৰ বিষয়ে আলোচনা কৰিম। এই আইনখনত মূলতঃ কি বিষয় সাঙুৰি লোৱা হৈছে সেই বিষয়ে আলোচনা কৰিম আৰু লগতে এই আইনৰ দ্বাৰা যদি আপুনি দোষী সাব্যস্ত হয়, যিদৰে আজি অসমত বাল্য বিবাহৰ গোচৰত দোষী সাব্যস্ত কৰি জেললৈ প্ৰেৰণ কৰা হৈছে, এয়া সঁচাকৈয়ে আইনৰ দ্বাৰা গ্ৰহণযোগ্য হয় নে নহয় সেই বিষয়ে আমি জনাৰ চেষ্টা কৰিম। এতিয়া প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট যিখন 2006 আইন, আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে চাইল্ড বুলি পেলাই আইনত কাক ধৰা হৈছে, অৰ্থাৎ শিশু বুলি পেলাই কাক ধৰা হৈছে। পুৰুষৰ ক্ষেত্ৰত 21 বছৰৰ তলৰ যিসকল কিশোৰ তেওঁলোকক শিশু বুলি পেলাই ধৰা হৈছে আৰু 18 বছৰৰ তলৰ যিসকল ছোৱালী অৰ্থাৎ কিশোৰী তেওঁলোকক শিশু বুলি পেলাই ধৰা হৈছে। অৰ্থাৎ 18 বছৰৰ তলৰ কোনোবা ছোৱালীক যদি কোনোবা এজন ব্যক্তিয়ে বিয়া পাতে সেইটো বাল্য বিবাহ বুলি পেলাই ধৰা হ'ব আৰু এনেধৰণৰ যদি বাল্য বিবাহ সম্পাদন হয় সেই বিবাহসমূহক সম্পূৰ্ণ ভয়েড বা ভয়েডেবল মেৰেজ বুলি কোৱা হয়, অৰ্থাৎ সেই বিবাহসমূহ আইনত গ্ৰহণযোগ্য বিবাহ নহয়। যিহেতু ভাৰতবৰ্ষত আমি চাইল্ড মেৰেজ অৰ্থাৎ বাল্য বিবাহক আমি বিৰোধিতা কৰি আহিছোঁ আৰু সেইকাৰণেই 2006 চনত এই আইনখন প্ৰণয়ন কৰা হৈছিলে, কাৰণ ভাৰতবৰ্ষত দেখা গৈছে বিভিন্ন সম্প্ৰদায়ৰ মাজত বাল্য বিবাহৰ প্ৰচলনটো অতিকৈ বেছি হৈছে। আনকি অসমত অসম চৰকাৰৰ যিটো শেহতীয়া আমি ডাটা লাভ কৰিছোঁ তাৰ মতে অসমৰ মুঠ জনগণৰ 31.8% বাল্য বিবাহ হয়, গতিকে এইটো অতি ভয়ানক কথা আৰু সেইকাৰণেই সম্প্ৰতি অসম চৰকাৰে এই বাল্য বিবাহৰ বিৰোধিতা কৰি এই আইনখনৰ যথাযথ প্ৰয়োগ কৰাৰ চেষ্টা কৰিছে কেবিনেট ডিচিশ্যন লৈ পেলাই। এতিয়া কথা হৈছে যে কোনোবা এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে 18 বছৰৰ তলৰ কিশোৰীক যদি বিয়া পাতে বা বিবাহ সম্পাদন কৰে সেই বিবাহটো সম্পূৰ্ণ ভয়েডেবল মেৰেজ হ'ব আৰু সেই যিজন ব্যক্তিয়ে বিয়া পাতিছে তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা চৰকাৰে ল'ব পাৰে আৰু সেই যিজন ব্যক্তিয়ে এই 18 বছৰৰ তলৰ কিশোৰীগৰাকীক বিয়া পাতিব সেই মানুহজনক 2 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 1 লাখ টকালৈকে ফাইনো বিহিব পাৰে। অৰ্থাৎ সম্প্ৰতি যিসকল ব্যক্তিক চৰকাৰে বাল্য বিবাহ সম্পাদন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে 2 বছৰৰ সশ্ৰম কাৰাদণ্ড হ'ব পাৰে আৰু লগতে 1 লাখ টকালৈকে ফাইনো হ'ব পাৰে। তাৰ উপৰিও যিসকল ব্যক্তিৰ প্ৰৰোচনাত বা যিসকল ব্যক্তিৰ কাৰ্যপন্থাত এই বাল্য বিবাহসমূহ সম্পাদন কৰা হয় তেওঁলোকৰ ক্ষেত্ৰতো কিন্তু এই আইনখন যথেষ্ট কঠোৰ। এই আইনখনৰ মতে কোনোবা কাজী, কোনোবা পুৰোহিত, ধৰক কোনোবা এখন মন্দিৰত কোনোবা এজনৰ বিয়া সম্পাদন হ'ল আৰু সেই বিবাহটো সম্পূৰ্ণভাৱে বাল্য বিবাহ, গতিকে সেই পুৰোহিতগৰাকীয়ে জানি বুজি যেতিয়া কিশোৰ বা কিশোৰীগৰাকীৰ বয়সৰ সন্দৰ্ভত তেওঁৰ সম্পূৰ্ণ নলেজ আছে আৰু সেই থকা স্বত্তেও তেওঁ সেই বিবাহখন সম্পাদন কৰিছে তেওঁৰ মন্দিৰত, গতিকে তেওঁ সেই ক্ষেত্ৰত সম্পূৰ্ণ আইনমতে যোগ্য
জগৰীয়া হ'ব আৰু তেওঁৰ ক্ষেত্ৰতো 2 বছৰ সশ্ৰম কাৰাদণ্ড লগতে 1 লাখ টকালৈকে ফাইন কোৰ্টে বিহিব পাৰে। তাৰ উপৰিও কাজী জোনাব বা কোনোবা ব্যক্তিয়ে প্ৰৰোচনামূলকভাৱে যদি কাৰোবাক বিয়া পাতি দিয়ে, কোনোবা 18 বছৰৰ তলৰ কিশোৰীৰ লগত কোনোবা এগৰাকী ব্যক্তিৰ বিবাহ সম্পাদন কৰাই দিয়ে আৰু এইটো প্ৰমাণিত হয় যে সেই ব্যক্তিজনৰ প্ৰৰোচনাত এই বিবাহখন সম্পাদন হৈছিল, তেওঁকো কিন্তু আইনে গ্ৰেপ্তাৰ কৰিব পাৰে আৰু 2 বছৰলৈকে সশ্ৰম কাৰাদণ্ড লগতে 1 লাখ টকালৈকে ফাইন বিহিব পাৰে। ইয়াৰ উপৰিও এই আইনখনে বাল্য বিবাহ সম্পন্ন কৰাৰ ক্ষেত্ৰত গাৰ্জিয়ান অৰ্থাৎ অভিভাৱক পিতৃ মাতৃকো জগৰীয়া কৰি পেলাই তেওঁলোককো 2 বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে 1 লাখ টকালৈকে ফাইন বিহিব পাৰে। অৰ্থাৎ এটা কথা আইনে নিশ্চিত কৰিব বিচাৰিছে এই প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006ৰ যিখন আইনী ব্যৱস্থা বা যি আইনখনৰ মটো, তাৰ মতে হৈছে যে এটা বাল্য বিবাহ সম্পাদন কৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তি জড়িত থাকে, সেয়া মন্দিৰৰ পূজাৰীয়ে হওক, সেয়া মছজিদৰ কাজীয়ে হওক অথবা কোনোবা এজন ব্যক্তিয়ে হওক, যিসকলৰ প্ৰৰোচনাত এনেধৰণৰ বিয়াবোৰ সম্পাদন হয় তেওঁলোকেও সম পৰিমাণে দোষী হিচাপে সাব্যস্ত কৰা হৈছে। অৰ্থাৎ যাতে এই ধৰণৰ বাল্য বিবাহ ভৱিষ্যতে সম্পাদন হ'ব নোৱাৰে বা এই ধৰণৰ বাল্য বিবাহ সম্পূৰ্ণ আমাৰ দেশৰ পৰা নিৰ্মূল হয়, সেই অৰ্থতেই এই আইনখন 2006 চনত প্ৰণয়ন কৰা হৈছিল। আৰু এটা কথা মনত ৰাখিব, এই আইনত যেতিয়া কোনোবা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় সেইটো কিন্তু সম্পূৰ্ণ নন বেইলেবল। এই আইনখনত এজন চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰ কৰিব পাৰে আৰু সেই ক্ষেত্ৰত ৰাজ্য চৰকাৰে অৰ্থাৎ আজি অসম চৰকাৰে যেনেকৈ পঞ্চায়তৰ যিজন সচিব থাকে তেখেতক চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰ হিচাপে এপইণ্ট কৰাৰ সিদ্ধান্ত লৈছে। গতিকে সেই চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি ক'ৰবাত যদি এটা পাৰ্টিকুলাৰ পঞ্চায়তৰ আণ্ডাৰত এনেধৰণৰ বাল্য বিবাহ সম্পাদন হয়, সেই চাইল্ড মেৰেজ প্ৰহিবিশ্যন অফিচাৰে পুলিচ কৰ্তৃপক্ষ বা ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনালে তেওঁলোকে আইনী বিহিত ব্যৱস্থা ল'ব পাৰিব। গতিকে প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট এই 2006 চনৰ আইনখনৰ পৰা আমি মূলতঃ এটা কথা গম পালোঁ যে চাইল্ড মেৰেজ বা বাল্য বিবাহ আজি আমাৰ দেশত সম্পূৰ্ণভাৱে নিৰ্মূল কৰাৰ এটা সৎ উদ্দেশ্য হাতত লৈ পেলাই চৰকাৰ আগবাঢ়িছে। সেয়া অসমেই নহয়, সমগ্ৰ ভাৰতবৰ্ষতে। আৰু সম্প্ৰতি অসমত যদিও বিভিন্ন পক্ষই এই আইনৰ বিষয়ে অৱগত নোহোৱাকৈ তেওঁলোকে বিৰোধিতা কৰিছে, কিন্তু আচলতে এয়া আজিৰ দিনত প্ৰয়োজনীয়। কাৰণ এখন সুসভ্য দেশত এগৰাকী বালিকাক বিবাহ পতাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। অসম চৰকাৰৰ কেবিনেট ডিচিশ্যনত আৰু এটা কথা কোৱা হৈছে যে 14 বছৰৰ তলৰ কোনোবা কিশোৰীক কোনোবা ব্যক্তিয়ে যদি বিয়া পাতে তেওঁক এই POCSO এক্টৰ আণ্ডাৰত এৰেষ্ট কৰা হ'ব আৰু তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব। POCSO এক্টৰ যিটো প্ৰভিশ্যন তাত কোৱা হৈছে যে কোনোবা কিশোৰীক বা কোনোবা চাইল্ডক যদি যৌন সম্পৰ্ক স্থাপন কৰা হয় সেইটো সম্পূৰ্ণভাৱে বেআইনী আৰু সেই ক্ষেত্ৰত সেই ব্যক্তিগৰাকীক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড আইনে বিহিব পাৰে। আজিৰ আমাৰ যিটো মূল উদ্দেশ্য আলোচনা কৰাৰ, আমি এই দুখন আইন আলোচনা কৰি এটা কথাই বুজি পালোঁ যে আমাৰ দেশৰ সংসদে এটা বস্তু নিয়ন্ত্ৰণ কৰিব বিচাৰিছে যে বাল্য বিবাহ বা অপৰিণত বিবাহ যাতে কোনো ধৰণে সম্পাদন নহয়, চাইল্ড মাৰ্টেলিটি ৰেট যাতে কমে, এগৰাকী কিশোৰী বা বালিকা যাতে এই ধৰণৰ ষড়যন্ত্ৰমূলক বিবাহৰ বলি নহয় আৰু তাৰ দ্বাৰা দেশৰ চাইল্ড মাৰ্টেলিটি ৰেট যাতে কমে, এই গোটেই দিশসমূহ চিন্তা কৰিহে এই দুখন আইন প্ৰণয়ন কৰা হৈছে আমাৰ দেশত। আমি আজি এই আইন দুখন আলোচনা কৰি পেলাই নিশ্চিত হ'ব পাৰিলোঁ যে এই প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট অথবা POCSO এক্ট কেতিয়াও মানৱ অধিকাৰৰ বিৰুদ্ধে লোৱা পদক্ষেপ নহয় অথবা আপোনাৰ মৌলিক অধিকাৰৰ এগেইনষ্টেও লোৱা কোনো পদক্ষেপ নহয়। অৰ্থাৎ আজিৰ দিনত অসম চৰকাৰে যি সিদ্ধান্ত লৈছে এই বাল্য বিবাহৰ বিৰুদ্ধে, সেয়া এই দুখন আইনৰ দৃষ্টিৰে কেতিয়াও বেআইনী বুলি পেলাই ক'ব নোৱাৰি। কাৰণ আজিৰ এই সভ্য সমাজত আমি কেতিয়াও দেশৰ এগৰাকী সুচিন্তক হিচাপে বাল্য বিবাহক সমৰ্থন কৰিব নোৱাৰোঁ। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা বাল্য বিবাহ সম্পৰ্কত সম্প্ৰতি চলি থকা আমাৰ যি আলোচনা বা সমালোচনা সেই বিষয়ে আপোনালোকে অলপ হ'লেও আইনৰ দিশসমূহ জানিবলৈ সুযোগ পালে। আৰু এনেধৰণৰ আইনৰ টিপছ আমি সদায় এই লগুৰু আছাম চেনেলৰ যোগেদি আপোনালোকক দি আহিছোঁ আৰু ভৱিষ্যতেও দি যোৱাৰ প্ৰচেষ্টা কৰিম যদি আপোনালোকৰ সহায় সহযোগিতা থাকে। আজিলৈ আৰু বেছি নকওঁ, নমস্কাৰ।